हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल राकिबुल टेक आसामলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো ফ্ৰেন্ডছ বহুত দিন পিছত আকৌ আহিলো। তো আপোনালোকৰ খবৰ বাৰু ভালনে হেতু কমেন্ট কৰি ক'ব। তো আজিৰ এই মূল ভিডিঅ'লৈ আগবাঢ়ো। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। আপুনি নিশ্চয় চাৰিচকীয়া বাহন চলাই পাইছে আৰু এই চাৰিচকীয়া বাহন যোৱাৰ সময়ত সদায় ৰাস্তাৰ বাওঁফালেদি যায় আৰু ইয়াৰ ষ্টাৰিং সোঁফালে থাকে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত ই সম্পূৰ্ণ বেলেগ। গাড়ী যোৱাৰ সময়ত সদায় সোঁফালেৰে যায় আৰু ইয়াৰ ষ্টাৰিং বাওঁফালে থাকে। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে এনেকুৱা কিয়? তো সেইটো আজি ক'বলৈ চেষ্টা কৰিম। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, গাড়ী চলা আৰম্ভ হৈছিল যেতিয়া বিশ্বত ৰাস্তাৰ সৃষ্টি হৈছিল। কিন্তু আপুনি এটা কথা শুনি আচৰিত হ'ব যে সেই মধ্যকালৰে পৰা ৰাস্তাৰ বাওঁফালেৰে যোৱাৰ নিয়ম আছিল, কিয়নো সেই সময়ত চোৰ ডকাইতৰ সংখ্যা বেছি আছিল আৰু এই চোৰ ডকাইতৰ পৰা নিজক বচাবলৈ ৰাস্তাৰ বাওঁফালেদি গৈছিল আৰু সোঁ হাতত এটা তৰোৱাল লৈ যাতে চোৰ ডকাইতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি সেইকাৰণে ৰাস্তাৰ বাওঁফালেৰে গৈছিল। সেইবাবে আমাৰ ভাৰতবৰ্ষৰ মানুহ অথবা অন্য ৰাষ্ট্ৰৰ মানুহে যোৱাৰ সময়ত ৰাস্তাৰ বাওঁফালেদি যোৱা আৰম্ভ কৰিছিল আৰু এই গাড়ীবিলাকৰ ষ্টাৰিং সোঁফালত ৰাখিছিল। কিন্তু হঠাৎ 18শ চেঞ্চুৰীত বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰই ৰাস্তাৰ বাওঁফালেৰে যোৱাৰ সলনি সোঁফালেৰে যোৱা আৰম্ভ কৰিলে। তাৰ ভিতৰত আমেৰিকাও আছিল আৰু এই গাড়ীবিলাকৰ ষ্টাৰিং বাওঁফালৰ পৰা সোঁফালে আনিলে। কিন্তু কিয় এনে? আহক জানো। 18শ চেঞ্চুৰীত কিমষ্টাৰৰ সূচনা হৈছিল আৰু ই হ'ল ঘোঁৰাৰ গাড়ীৰ নিচিনা আৰু ইয়াক চলাবলৈ কেইবাটাও ঘোঁৰা লাগিছিল। কিন্তু ইয়াত ড্ৰাইভাৰৰ কোনো চিট নাছিল। সেইবাবে ড্ৰাইভাৰজনে এই ঘোঁৰাবিলাকৰ একেবাৰে সোঁফালত বহিছিল আৰু ড্ৰাইভাৰজনে বাওঁ হাতত চাবুক লৈ সকলো ঘোঁৰা কণ্ট্ৰল কৰিছিল। সেইবাবে আমেৰিকাৰ গাড়ীবোৰ যোৱাৰ সময়ত সদায় ৰাস্তাৰ সোঁফালেদি যায়। তো এইটোৱে আছিল কাৰণ। তো এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাটো বজাই দিব। আৰু নেক্সট কোন টপিক লৈ ভিডিঅ' বনাম সেইটো তলত কমেণ্ট কৰি থৈ যাব। আজিলৈ ইমানেই, বাই।